বিজেপি চৰকাৰৰ সময়ত শাসনাধিষ্ঠ চৰকাৰৰ যিসকল নেতা তেখেতসকলেও এনেধৰণৰ অত্যাচাৰ কৰে আৰু এতিয়া পোছাক পৰিহিতসকলেও এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিব বিচাৰিছে। নাজিৰাত মহিলাৰ ওপৰত অত্যাচাৰ আৰু আৰক্ষী বিষয়াৰ দ্বাৰা হৈছে, এই ঘটনাক মই গৰিহণা দিছোঁ। বিজেপি চৰকাৰৰ সময়ত শাসনাধিষ্ঠ চৰকাৰৰ যিসকল নেতা তেখেতসকলেও এনেধৰণৰ অত্যাচাৰ কৰে আৰু এতিয়া পোছাক পৰিহিতসকলেও এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিব বিচাৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। আৰু এইবিলাক ঘটনা হৈছে বিজেপিৰ যি নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতি তেখেতসকলে সহনশীলতা দেখুওৱাৰ বাবে। তেখেতসকল যদি এনে ঘটনাৰ প্ৰতি অসহনশীল হ'ল হয়, এনে ঘটনা নহ'ল হয়। আপোনালোকৰ মনত থাকিব পাৰে, যোৱা এপ্ৰিল মাহত তিনিচুকীয়া জিলাৰ এগৰাকী মহিলাই আত্মহত্যা কৰিছিল, যিহেতু বিজেপিৰ এজন মণ্ডল পৰ্যায়ৰ নেতাই তেওঁৰ জীয়েকক ধৰ্ষণ কৰিছিল। তাৰপিছত পুলিচে তেওঁলোকক সেই ধৰ্ষণকাৰীক প্ৰটেকশ্যন দিয়াৰ বাবে, আৰু আজিলৈকে সেই ঘটনাৰ কোনো ধৰণৰ ভাল তদন্ত নহ'ল। অনুৰূপ ধৰণে যোৱা সময়ছোৱাত আপোনালোকে গম পায়, বিজেপি কাৰ্যালয়ত বিভিন্ন মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ কথা ওলাই আছে। শেহতীয়াকৈ আমাৰ নাজিৰাৰ মই মহকুমা আৰক্ষী বিষয়া তথা এডিশ্যনেল এছ পি গৰাকীয়ে এগৰাকী মহিলাৰ গাত গৰম পানী ঢালি দিয়া, তেওঁৰ বিভিন্ন অংশত জলকীয়া গুড়ি সানি দিয়াৰ অভিযোগ আহিছে। অভিযোগৰ তথ্য প্ৰমাণ যেতিয়া যাব, আদালতে তাক দোষী সাব্যস্ত কৰিব। আদালতে দোষী সাব্যস্ত নকৰালৈকে কাকো মই দোষী বুলি নকওঁ। কিন্তু ঘটনাসমূহত যিহেতু আমি জানো, আদালতৰ এটা দায়িত্ব হ'ল যে দোষীক শাস্তি বিহাৰ, আৰু আদালতত দোষীক শাস্তি বিহিবলৈ হ'লে এটা নিৰপেক্ষ তদন্ত হ'ব লাগিব। যিহেতু আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ উঠিছে, ডিজিপিয়ে এনকুৱাৰী কৰিম বুলি কোৱাটোতে যথেষ্ট নহয়। অসম আৰক্ষীৰ ডিজিপিৰ প্ৰাথমিক দায়িত্ব আছিল এই মহিলা বিষয়াগৰাকীক নিলম্বিত কৰা, যাতে তেওঁ যি তদন্ত তেওঁৰ বিৰুদ্ধে হ'ব তাক কোনো প্ৰকাৰে প্ৰভাৱিত কৰিব নোৱাৰে। সেই কাম কৰা এতিয়ালৈকে দেখা নাই, কেইবাদিনো হৈ গ'ল। সেই গতিকে খুব সম্ভৱ ৰাজনৈতিক হেঁচাত আমাৰ অসমৰ ডিজিপি ডাঙৰীয়াই কাম কৰি আছে, আৰু সেইবাবে তেখেতে সকলো ক্ষেত্ৰতে টুইট দিয়ে, কেতিয়াবা ভগৱানৰ লীলা বুলি টুইট দিয়ে, কিবা বুলি টুইট দিয়ে। এই ক্ষেত্ৰত এটা টুইট কৰিছে যে প্ৰশাসনক কোৱা হৈছে আৰ্থিক ব্যৱস্থা ল'বলৈ, আৰু আমি বিভাগীয়ভাৱে তদন্ত কৰিম। ৩ নম্বৰ তেখেতে উল্লেখ কৰিব লাগিছিল, আৰক্ষী বিষয়াগৰাকীক তৎকালীনভাৱে মই নিলম্বনৰ ব্যৱস্থা কৰিছোঁ। সেইটো নকৰি অভিযোগকাৰীসকলক যেন তেওঁ প্ৰভাৱিত কৰিব নেকি, এই যাৰ বিৰুদ্ধে অভিযোগ আহিছে, এনেকুৱা ধৰণৰ এটা সুৰুঙা ৰৈ গৈছে। যিখিনি কাম কৰিলে এইখিনি চৰকাৰী সেৱাবিধিৰ সম্পূৰ্ণ পৰিপন্থী, কাৰণ আইন কোনো হাতত তুলি ল'ব নোৱাৰে। যদি আমি চাওঁ, যিকেইটা ছেকশ্যন লগাইছে, 342 ছেকশ্যন, ইয়াতে ৰংফুল কনফাইনমেণ্ট, অৰ্থাৎ তেওঁ আইন বহিৰ্ভূতভাৱে কাৰোবাক বন্দী কৰি থোৱা, যিটো মানে আমি কওঁ যে সন্ত্ৰাসবাদী সংগঠনে কৰে। আৰক্ষী বিষয়াগৰাকী সন্ত্ৰাসবাদী নেকি? ঠিক তেনেকৈ 323 বুলি শুনিছোঁ, তাত হৈছে যে ভলণ্টাৰীলি কজিং হাৰ্ট, অৰ্থাৎ ইচ্ছাকৃতভাৱে কাৰোবাক শাস্তি দিয়া। এই শাস্তি দিয়া কামটো পুলিচৰ নহয় নহয়। অসমত যে এই এনকাউণ্টাৰবিলাক হৈ থাকে, সেইবিলাকতো আমি কওঁ যে এইবিলাক এক্সট্ৰা জুডিচিয়েল কিলিং। ঠিক তেনেকুৱা ধৰণৰ এটা কথা, তেওঁ শাস্তি দিয়াৰ অধিকাৰ পুলিচৰ নাই। ঠিক তেনেকৈ 352 ক্ৰিমিনেল এছল্ট, আৰু ইয়াৰ উপৰিও মহিলাৰ ওপৰত নিৰ্যাতন হ'লে আমাৰ সুপ্ৰিম কোৰ্ট, নেশ্যনেল হিউমেন ৰাইটছৰ ওচৰত যিবিলাক ৰায়দান হৈছে, এই অনুসৰি অতি চিৰিয়াছলি ল'ব লাগে। এইবিলাক একো মই দেখা নাই। আৰু 307 IPC এটেম্প টু মাৰ্ডাৰ, ই লাগিবও পাৰে, নালাগিবও পাৰে। যদি তেওঁ এটেম্প টু মাৰ্ডাৰ হৈছে নে নাই, সেইখিনি আদালতে প্ৰমাণ কৰিব। সেই গতিকে যদি লগাবলগীয়া হয়, লগাব লাগে আছিলে, কাৰণ আমিতো পুলিচটো কেতিয়াও সিদ্ধান্তকাৰী হ'ব নোৱাৰে যে কি হ'ব কি নহ'ব, আদালতেহে ক'ব তেওঁ দোষী নে নিৰ্দোষী। সেই গতিকে মই ভাবোঁ যে প্ৰকৃত তদন্ত ভাল ধৰণে নিৰপেক্ষভাৱে হ'বলৈ তেখেতক অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে নিলম্বন কৰিব লাগিছিল। আৰু ঠিক তেনেকৈ যিটো পুলিচে কেতিয়াও নিজে শাস্তি বিহিব নোৱাৰে, কোৰ্টৰ কাম, তেওঁ এনেকৈ গৰম পানী ঢলা, কিবা জলকীয়া দিয়া, য'তে ত'তে সানি দিয়ে, এইবিলাক একেবাৰে আনবিকামিং অৱ এ পাব্লিক ছাৰ্ভেণ্ট। মই ইয়াৰ CID তদন্ত বিচাৰোঁ বা